खुलुमबाय गिबियावनो बयनिसिमबो गाहाम हामलायनायखौ जासिहरबाय दिनैनि प्राइम 24 हेडलाइन स्टुडियाव धेमाजि जिल्ला सानजारि नोगोरनिफ्राय रादाबखौ फरायदों आं आमिना सरगियारिया 5 आगस्ट खालारखालि इउपिपिएल राजखान्थि हान्जानि गायसनगिरि सानजों लोब्बा लाखिनानै 22 नं दारांगाजुलि बियाबनि इउपिपिएल दोलोनि बिजाथि मानगोनां फुनिन नार्जारि बिथांखौ बिटिआर बिसायख'थियाव देरहाहोनो थाखाय बिपिएफ बिजेपि आरो गुबुन गुबुन हान्जानिफ्राय इउपिपिएल दोलोआव सा 200निबो बारा रायजो राजाफोरा जयेन जाफैदों। लोगोसेयैनो गाहाय आलासि महरै बयजोंबो सिनायजानाय मानगोनां फैला बरगयारि बिथांखौ लिंहरो। गाहाय आलासिया रायजो राजाफोरनि सिगाङाव बुंथिबावोदि बिटिआर बिसायख'थियाव इउपिपिएल हान्जाया 40 मासिनि गेजेराव मोन 27 एबा 30 मासि आवग्रिना देरहानो हागोन होनना बुंथियो। আজি 26 নং দৰংগাজুলি সমষ্টিত এই ইউপিপিএল দলৰ যিটো ফাউণ্ডেশ্যন ডে তাৰ লগত সংগতি ৰাখি যিটো জইনিং চেৰেমনি তাত থাকি তাৰমানে মোৰ বহুত ভাল লাগিছে কাৰণ ইয়াতে আজিৰ দিনত ইউপিপিএল দলৰ প্ৰাৰ্থী আমাৰ ফণীন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই মানে জিকিবলৈ গৈ আছে তাত আমাৰ বহুখিনি আমাৰ ইউপিপিএল দল হিচাপে লাভৱান হৈছে সেইটো কাৰণে যে ইয়াত যিটো আমাৰ তামোলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী দেৱে ইয়াত যেহেতু আজি বিজেপিৰ হৈ কাম কৰি আছে বিজেপিৰ হৈ কাম কৰি থাকত তাৰমানে বিভিন্ন যিবিলাক জাতি জনগোষ্ঠীৰ যিবিলাক ভোট আছিলে এই ভোটবিলাক বিপিএফত যাবলগীয়া যিমানখিনি ভোট আছিলে এই ভোট আজিৰ দিনত বহুখিনি জাগাত মানে ডিভিজন হৈছে কাৰণে আজি ইয়াত ইউপিপিএল দলৰ এইটো এডভান্টেজ আছে গতিকে আমি ক'ব পাৰোঁ আজিৰ দিনত যে ইউপিপিএল দলৰ আমাৰ প্ৰাৰ্থী ফণীন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই তাত আমাৰ দৰংগাজুলি সমষ্টিৰ পৰা মানে সহজতে জিকিবলৈ গৈ আছে গতিকে মই তেতিয়াৰ আগৰ পৰাই কৈ আহিছোঁ যে আমি যি আজি বিটিচি নিৰ্বাচনত 27টাৰ পৰা যে 30টা আমি সিট পাব এইটো মানে আজিৰ দিনত কাটাং হৈছে আৰু আজি দৰংগাজুলিত আমাৰ যিটো কেণ্ডিডেটে জিকিবলৈ গৈ আছে এইটো আমাৰ এটা বোনাছ পইণ্ট নিশ্চয় এটা সময়ত আমি গম পোৱাত এইটো আমাৰ যিটো প্ৰতিষ্ঠা দিৱস ইউপিপিএল দলৰ এই দিৱসবোৰত মানে খুব আমি মানে গৰ্জিয়াছলি মানে কৰিব পৰা নাছিল কাৰণ এই সময়ত মানে ইউপিপিএল দলৰ যিবিলাক কৰ্মকৰ্তা যিমানখিনি থাকিব লাগিছিল ইমানখিনি নাছিলে কিন্তু আজি মানে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল ব্যক্তিয়ে আজি ইয়াত উপস্থিত হয় কমেও মানে 700ৰ পৰা 800 যিখিনি মানে ৱৰ্কাৰ আহিছে এই ৱৰ্কাৰবিলাকো মানে দেখি পেলাই আমি তাৰমানে নিশ্চিত কৰিব পাৰিছোঁ যে আজিৰ দিনত ইউপিপিএল দলে এই বিটিচি নিৰ্বাচনত এটা শক্তিশালী দল ৰাজনীতি দল ৰূপে প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হ'বলৈ গৈ আছে আৰু নিশ্চয়কৈ আমি মানে সফল হ'ম দৰংগাজুলি সমষ্টিত মই ৱৰ্কাৰবিলাকৰ লগত যিখিনি আলোচনা কৰিলোঁ আৰু ইয়াৰ পৰিৱেশটো যিখিনি দেখিবলৈ পালোঁ আমি 17ৰ পৰা 18,000 ভোট পাবলৈ গৈ আছোঁ কেনেকুৱা লাগিছে মানে যিটো আমাৰ ইউপিপিএল দলৰ যিটো ৰাজনীতি পৰিৱেশ এই পৰিৱেশখন দেখিবলৈ মোৰ খুব ভাল লাগিছে মই সেইকাৰণে কৈ আছে যে দৰংগাজুলিত আমাৰ কেণ্ডিডেট জিকাটো তাৰমানে 100% হৈ আছে মই এতিয়া ক'ব বিচাৰোঁ আগতে যেতিয়া পিচিডিআৰ হৈ আছিলে বা যোৱা 2015 চনত যেতিয়া মানে পিচিডিআৰ হিচাপে ইলেকশ্যন খেলিছিলে এই সময়ত অকল বড়ো জনগোষ্ঠীৰ মানুহে ইউপিপিএল দলক ভোট দিছিলে কিন্তু আজিৰ দিনত ইণ্টাৰ বিটিএডিত আমাৰ ৰাইজৰ মাজত যি পৰিৱৰ্তনৰ ঢৌ চলিছে এই ঢৌত মানে বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক মানে মানুহ আছে এইসকলে আজিৰ দিনত বুজি পাইছে যে বিটিএডিত পৰিৱৰ্তনৰ যদি কথা ক'বলৈ যায় ইয়াত বিজেপিৰ দ্বাৰা কোনোদিনেও পৰিৱৰ্তন নহয় কংগ্ৰেছৰ দ্বাৰা কোনোদিনেও পৰিৱৰ্তন নহয় কাৰণ কংগ্ৰেছ কোনোদিনেও মানে চৰকাৰত নাহে ঠিক তেনেকৈ জিএছপি বা অবৰো এওঁলোকেও তাৰমানে কোনোদিনেও চৰকাৰত নাহে গতিকে পৰিৱৰ্তন কাৰ দ্বাৰা হ'ব আৰু যদি আমি পৰিৱৰ্তন বিচাৰিছে তেতিয়াহ'লে আজিৰ দিনত বিপিএফৰ বিকল্পই হৈছে ইউপিপিএল দল গতিকে ইউপিপিএল দলে এটা সমূহ মানে বিটিচি অঞ্চলত যিমানখিনি জাতি জনগোষ্ঠী আছে এওঁলোকৰ এটা প্লেটফৰ্ম দিছে আৰু প্লেটফৰ্ম দিছে কাৰণে আজি মানে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আজি ইউপিপিএল দলত যোগদান কৰি আছে আৰু সেইটো দেখি পালে যদি এইটো দেখায় আমি কাটাংকে ক'ব পাৰোঁ মই তেতিয়াই কৈছোঁ আমি 27ৰ পৰা 30টা মানে
চিটত জিকিবলৈ গৈ আছে আৰু UPPL অকলে চৰকাৰ গঠন কৰিবলৈ গৈ আছে পাৰ্থক্যটো থাকিবই নিশ্চয় মই অভিনয় জগতত থাকি পেলাই আমাৰ বড়ো জনগোষ্ঠীৰ যিটো সাংস্কৃতিক দিশত বা কালচাৰেল দিশত মই বহুতখিনি মানে ৰাইজে যিটো মোক আঁকোৱালি লৈছে কাৰণে মই যিমানখিনি পাৰোঁ তেনে অৱদান দি আহিছিল কিন্তু মই আজিৰ দিনত চিন্তা কৰিছোঁ যে ৰাজনীতিত আহি পেলাইও আমি নিশ্চয়কৈ মানে ৰাইজৰ কাৰণে সমূহ ৰাইজৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে নিশ্চয় মই অৱদান দিব পাৰিম গতিকে মই ৰাজনীতি সেইকাৰণে আহিছে মই কালচাৰৰ বাহিৰেও যাতে মই ছ'চিয়েল মানে সামাজিকভাৱে যাতে মই মানে কাম কৰিব পাৰোঁ এই প্লেটফৰ্মটো মই এইকাৰণে ৰাজনীতি প্লেটফৰ্মত আহিছোঁ আৰু সেইটো নহয় যে মই আজি ৰাজনীতিকত আহিছে কাৰণে যে মই অভিনয় জগতটো এৰি যাম বা কালচাৰ জগতটো এৰি যাম সেইটো নহয় মই সেইটোৱে ক'ব বিচাৰোঁ যে মই ৰাজনীতিত থাকি এতিয়া মানে মোৰ বেছি মানে যিটো কালচাৰ দিশ বা অভিনয় দিশত মই বেছিকৈ মই মানে অৱদান দিব পাৰিম বুলিহে মই মানে ক'ব পাৰোঁ আজি আমাৰ পঞ্চম যে প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসৰ লগত আমাৰ 26 নং দৰংগাজুলি সমষ্টিৰ যি UPPLৰ যোগদান কাৰ্যসূচী আছিলে সেই যোগদান কাৰ্যসূচীত আমাৰ চেঁচাপানী অঞ্চলৰ পৰা 200 জনৰ অধিক মানে আমাৰ আজি UPPLত যোগদান কৰিছে আৰু আজি সেই UPPLৰ দলৰ আদৰ্শ নীতিক ভাল পাই ৰাইজে আজি যোগদান কৰিছে আৰু মই ভাবিছোঁ যে আজি যিখিনি যোগদান কৰিলে বা বিভিন্ন অঞ্চলত বা বিভিন্ন ঠাইত আমাৰ 26 নং দৰংগাজুলি সমষ্টিটো আজি UPPL দলত যোগদান কৰি আছে সেই হিচাপে অহা ইলেকশ্যনত দৰংগাজুলি সমষ্টিৰ পৰা মই জিতি যোৱাটো নিশ্চিত বুলি মই ভাবি লৈছোঁ কোন দলৰ আহিছে আজি দল হিচাপে তেনেকৈ BPFৰ পৰা আহিছে লগতে আমাৰ GSPৰ আছে আৰু লগতে BJPৰ কেইজনমান আছে সেইখিনি দলৰ পৰাই আজি আমাৰ দলত যোগদান কৰিছে নাই এইটোতো হয়ে মানে যোৱা 17টা বছৰৰ ভিতৰত 15টা বছৰৰ BPFৰ লগত থাকি পেলাই 9টা বছৰ MCL হ'ল 4 মাহৰ কাৰণে EM হ'ল দৰংগাজুলি সমষ্টিৰ পৰা BTCৰ EM হ'ল সেইখিনিত যিখিনি কাম কৰিছে তেওঁ আজি দৰংগাজুলি সমষ্টি বা এই EMৰ এৰিয়া যে চেঁচাপানী অঞ্চলটো বা 3 নম্বৰ VCDCত তেওঁ যিখিনি কাম কৰিব লাগিছিলে কাম কৰিব পৰা নাই যাৰ কাৰণে সেই অঞ্চলৰ ৰাইজে আজি তেওঁৰ ওপৰত সন্তুষ্ট নহয় আৰু আজি ইয়াৰ কাৰণে আজি সেই EMৰ গাঁৱৰ পৰা বা তেখেতৰ মানে সেই এৰিয়াৰ পৰা আজি আমাৰ মানে দলত ৰাইজে যোগদান কৰিছে তেখেতে মানে কাম কৰিব নোৱাৰাৰ কাৰণে নিশ্চয় এইটো কাৰণ বহুতজন মানে মানুহে ভাবিছিল বা দৰংগাজুলি সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠী ভাবিছিল যে আজি প্ৰতিষ্ঠা দিৱসটোৰ লগত যোগদান কাৰ্যসূচী কৰিব চেঁচাপানী হাইস্কুল খেলপথাৰৰ প্ৰাংগণত তেওঁ মানে ভাবিছিল যে ইয়াতে EMৰ যিটো ওচৰ মানে প্ৰাক্তন EMৰ যিটো ওচৰ হয় সেই হিচাপে মানুহখিনি নাহিব বা যোগদান নকৰিব তেনেকৈ ভাবিছিল আৰু নিশ্চয় ইয়াতে মই আজি ভাবিছোঁ যে যিখিনি আজি কাৰ্যসূচীত যোগদান কৰিলে বা ৰাইজে সঁহাৰি দিলে ইয়াৰ কাৰণে আজি মই মানে খুব আনন্দিত আৰু ভাবিছোঁ মই অহা দিনত মই ইলেকশ্যনটো মই জিতাটো নিশ্চিত 17 বছৰ BPF দলে চৰকাৰ চলাই আহিলে তাৰ মাজত একো পৰিৱৰ্তন সঁচাকৈ অহা নাই নেকি পৰিৱৰ্তন বুলি ক'লেতো আমি ধৰি লওক আজি চেণ্ট্ৰেল পেকেজৰ পৰা যিখিনি কাম কাজ কৰিছে সেইবিলাক আজি পৰিৱৰ্তন বুলি ক'ব নোৱাৰে আজি LP স্কুলত মাষ্টৰ নাই LP স্কুলৰ অৱস্থা কি হৈ আছে আপোনালোকে নিশ্চয় জানে বড়ো মিডিয়াম স্কুল LP স্কুল BTC একৰ্ডৰ পিছত মৰি গৈছে বড়ো মিডিয়াম EMI স্কুল মৰি গৈছে ইয়াৰ চে আৰু মানে দুখিত কি থাকিব পাৰে আজি তাৰিখত ৰাইজে মানে নালাৰ পানী খাব লগা হৈছে আজি গাঁৱৰ মানুহে খোজকাঢ়ি যাব নোৱাৰে য'ত বেমাৰ আজাৰ হ'লে মানুহে এম্বুলেন্স মানে যাব নোৱাৰে মানে পেচেণ্টক আনিব নোৱাৰে ইয়াৰ চে দুৰ্ভাগ্য কি হ'ব পাৰে এওঁলোকে যদি ক'ব পাৰে 17টা বছৰত বহুত পৰিৱৰ্তন আনিছে এটা কালভাৰ বনালে বা এটা মানে ৰাস্তা চেনগেবল এইটো পৰিৱৰ্তন নহয় আজি BTR অঞ্চল বা BTC অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী আজি যুৱ যুৱতীবিলাক যিখিনি শিক্ষিত যুৱ যুৱতী তেওঁলোকে মানে কামৰ সন্ধানত আজি BTC এৰি পেলাই বেলেগত যাব লগা হৈছে ইয়াৰ কাৰণে কোনো কাম কৰা নাই আজি আমাৰ BPF চৰকাৰে ঠিক তেনেকৈ মানে কিছুমান মানে যিখিনি লাগতিয়াল তেওঁলোকে কাম কৰা নাই আজি কুমাৰঘাটা ইমান ডাঙৰ এৰিয়া সেই এৰিয়াত আজি মানে গাইনলজিষ্ট ডক্টৰ নাই আমাৰ বাচ্চাৰ মানে চেল স্পেচিয়েলিষ্ট ডক্টৰ নাই মেডিচিন ডক্টৰ নাই সেই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী আজি ট্ৰিটমেণ্ট কৰাৰ কাৰণে গুৱাহাটী নলবাৰী যাব লগা হৈছে এওঁলোকে টকা পইচা আছে এওঁলোকে মানে ট্ৰিটমেণ্ট কৰিব যাব পাৰে কিন্তু আমাৰ ৰাইজে ক'ত টকা পইচা পাব সেইখিনি কথা মানে ভাবিব লাগিছিলে তো ইয়াৰ কাৰণে মই ভাবোঁ
কোনো এটা মানে এওঁলোকে কাম কৰা নাই আজি যিমানে কয় এওঁলোকে বহুত পৰিৱৰ্তন আহিছে বুলি ক'লে সেইটো মিছা কৈ আছে এওঁলোকে আপোনাৰ দুৰ্নীতিটো নাহিব বুলি মই কৈছোঁ কাৰণ প্ৰথম ইয়াতে দুৰ্নীতি কৰাৰ কাৰণ আছে আজি VCDC চেয়াৰমেন বা মেম্বাৰ তেওঁলোকে কাম কৰাৰ বিনিময়ত কোনো মাননি পোৱা নাই আৰু যিটো মাননি নাপৰ কাৰণে এওঁলোকে আজি দুৰ্নীতি কৰিছে কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত আমি চব প্লেনিংটো কৰি ল'ম আমি মানে VCDC মেম্বাৰ চেয়াৰমেন বা বিভিন্ন মানে আমাৰ মানে ডেভেলপমেণ্ট মানে কামত জড়িত থকা ব্যক্তিসকলক আমি কেনেকৈ মাননি দিব লাগে সেইটো আমি গভৰ্ণমেণ্ট প্লেনিং কৰি পেলাই আমি কাম কৰিম ইয়াৰ কাৰণে আমাৰ দিনত দুৰ্নীতি আমি নহ'ব বুলি আশা কৰিব পাৰিম বৰ্তমান দৰংগাজুলি সমষ্টিত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বী হ'ব আৰু সেই ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বীৰ মাজত মই UPPL প্ৰাৰ্থী হিচাপে মই জিতি যাব বুলি মই আশা কৰিছোঁ আজিৰ তাৰিখত মই ভাবিছোঁ মই দৰংগাজুলি সমষ্টিৰ পৰা 18 পৰা 22,000 ভোট পাব